নমস্কাৰ, মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই পল্লৱী দাসে আপোনালোকলৈ লৈ আহিছোঁ বিজনেছ প্লেনখনৰ লগত কি ডকুমেণ্টছ দিব লাগিব বা কি নথিপত্ৰ গুৰুত্বপূৰ্ণ সেই সম্পৰ্কে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। অলপ দিনৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মহিলা উদ্যমিতা আঁচনিখনৰ সম্পৰ্কে ফৰ্মখন কেতিয়া জমা দিব লাগে সেই সম্পৰ্কৰ লাষ্ট ডেটটো ঠিক কৰিছে। মাৰ্চৰ 3 আৰু 4 তাৰিখে এই ফৰ্মখন আমি জমা দিব লাগিব। ইতিমধ্যে বহুতে ফৰ্মখন ফিলআপো কৰিছে আৰু বহুতে বিজনেছ প্লেনখনো ফিলআপ কৰিছে আৰু বহুতে এতিয়ালৈকে বিজনেছ প্লেনখন পোৱাই নাই। সো এই বিজনেছ প্লেনখন ফিলআপ কৰোঁতে কি নথিপত্ৰ লাগে সেই সম্পৰ্কত গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ মই কৈ দিছোঁ। ফৰ্মখনৰ লগত দিবলগীয়া গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ হৈছে নাম্বাৰ 1 এক কপি পাছপোৰ্ট ফটো, দ্বিতীয়তে নতুনকৈ অমৃত বৃক্ষ গছপুলিৰ লগত উঠা 2 কপি ফটো। ফটোখন যেতিয়া উঠিছিলে তাত লোকেশ্যনটো অন থাকিব লাগিব, লগতে গাঁওখনৰ নামটো থাকিব লাগিব। তৃতীয়তে সদস্যগৰাকী নিজৰ যেতিয়া লোকচত ৰেজিষ্ট্ৰেশ্যন কৰিছিল যিটো পাছবুক দিয়া আছিল সেই পাছবুকৰ প্ৰথম পৃষ্ঠাৰ 1 কপি তলত সদস্যগৰাকীয়ে চহী মাৰি দিব লাগিব। আৰু চতুৰ্থতে ব্যৱসায় পৰিকল্পনা প্ৰতিলিপি। এই ব্যৱসায় পৰিকল্পনা প্ৰতিলিপি হ'ল বিজনেছ প্লেন। সেই বিজনেছ প্লেন ফৰ্মখন সুন্দৰভাৱে ফিলআপ কৰিবই লাগিব। যদি ফিলআপ নকৰে, বিজনেছ প্লেন নোহোৱাকৈ যদি ফৰ্মখন জমা দিয়া যায় তেনেহ'লে আমি কোনো ধৰণৰ টকা লাভ নকৰিম। বহুতে আপোনাক ক'ব পাৰে আমাৰ গাঁৱত বিজনেছ প্লেনৰ কোনো দৰকাৰ নাই। যদি কোনোবাই কয় তেনেহ'লে আপোনালোকে নুশুনিব, কাৰণ বিজনেছ প্লেনৰ ফৰ্মখন ফিলআপ নকৰালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপোনালোকক সাহায্য প্ৰদান নকৰিব। আজিলৈকে মোৰ ভিডিঅ'টো ইমানেই আছিল। সো ভিডিঅ'টো যদি ভাল লাগে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।